CBSE পৰীক্ষাত জামুগুৰিহাটৰ বৰডিকৰাই মিৰি গাঁৱৰ মেধাৱী ছাত্ৰ প্ৰণয়জ্যোতি য়াংটেৰ সফলতা। জামুগুৰিহাটৰ বৰডিকৰাই মিৰি গাঁৱৰ বাসিন্দা তথা জৱাহৰ নবোদয় বিদ্যালয়ৰ মেধাৱী ছাত্ৰ প্ৰণয়জ্যোতি য়াংটেৰ সদ্যঘোষিত CBSEৰ 10ম শ্ৰেণীৰ পৰীক্ষাত 90.6% নম্বৰ লাভ কৰি সফলতাৰে উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। জামুগুৰিহাটৰ এক ভিতৰুৱা অঞ্চল বৰডিকৰাই মিৰি গাঁওখনৰ পংকজ য়াংটে আৰু অৰ্চনা য়াংটেৰ পুত্ৰ মেধাৱী ছাত্ৰগৰাকীয়ে সফলতা অৰ্জন কৰাৰ বাবে পিতৃ মাতৃ আৰু পৰিয়ালবৰ্গৰ লগতে গাঁওবাসীৰ মাজত আনন্দৰ জোৱাৰ উঠিছে। অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে বিশিষ্ট সমাজকৰ্মী তথা নদুৱাৰ আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সভাপতি অজিত পায়েঙে যুৱকজনৰ বাসগৃহত উপস্থিত হৈ কৃতি ছাত্ৰজনক অভিনন্দন জনাই সম্বৰ্ধনা জ্ঞাপন কৰে। মোৰ নাম ৰয়নজ। মই জৱাহৰ নবোদয় বিদ্যালয়ত পঢ়িছিলোঁ। মোৰ মেট্ৰিক এক্সামিনেশ্যনত মই 90.6% লৈ পাছ কৰিছোঁ আৰু মই 5টা ছাবজেক্টৰ লেটাৰ আনিছোঁ। আৰু মই নিজৰ পেৰেণ্টছক আৰু স্কুলৰ টিচাৰ্ছ আৰু টিউশ্যন টিচাৰ বিকাশ ছাৰ চবকে ধন্যবাদ দিব বিচাৰিছোঁ। তুমি কি হ'ব বিচাৰা? মই ভৱিষ্যতলৈ নীট এক্সাম ক্ৰেক কৰি ডক্টৰ হ'ব বিচাৰোঁ। কিমান ঘণ্টা পঢ়িছিলে? মই বেছি পঢ়া নাছিলোঁ, কিন্তু যিমানেই পঢ়িছিলোঁ কিন্তু বহুত মনোযোগ দি পঢ়িছিলোঁ, মানে 2-3 ঘণ্টামান পঢ়িছিলোঁ দিনে। হিচাপে আনন্দিত পাইছোঁ ল'ৰাটোৰ ভাল ৰিজাল্ট এটা লোৱাৰ পাছত, আৰু মই খুবেই আনন্দিত। আৰু টিউশ্যন মাষ্টৰ আমাৰ বিকাশ ছাৰ, তাকো ধন্যবাদ দিব বিচাৰিছোঁ। আমাৰ প্ৰাক্তন সভাপতি অজিত পায়েঙকো ধন্যবাদ দিব বিচাৰিছোঁ। আৰু গাঁও অঞ্চলবাসীকো চবৰ আশীৰ্বাদৰ কাৰণে ল'ৰাটো ইমানখিনি আগুৱাই যাব পাৰিছে। কিমান পালে যে? 90.6%। এইটো অঞ্চলত বেছি নেকি তেওঁ মাৰ্কটো? হয়, আজি আমাৰ কাৰণে খুবেই আনন্দৰ দিন, গৌৰৱৰ দিন। এই অঞ্চলত আমাৰ দেৱং আতে আৰু অৰ্চনা আতেৰ পুত্ৰ প্ৰণয়জ্যোতি নাথে যে হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰতিটো বিষয়তে ৰেটাৰ লৈ 90% ভাল মাৰ্কছ লৈ পাছ কৰিছে। মই তেখেতক অভিনন্দন জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। আজি যেনেকৈ মই তেখেতক অভিনন্দন বা শুভেচ্ছা জনাইছোঁ, তেনেকৈ আমাৰ চতিয়া সমষ্টিৰ বিধায়ক মহোদয়ে যোৱা মেট্ৰিকত পাছ কৰা সকলোলৈকে ছাৰৰ হৈ পেলাইও আমি অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু এতিয়া HS পাছ কৰা সকলোলৈকেও আমি বিধায়ক ছাৰৰ হৈ পেলাইও আমি অভিনন্দন জনাম। কাৰণ আমি উঠি হোৱা যুৱ প্ৰজন্মক আমি উৎসাহিত কৰিব লাগিব, আমি উৎসাহিত দিব লাগিব যে যাতে তেখেতলোকৰ ভৱিষ্যত উজ্জ্বল কামনা হয়। আৰু আহি থকা মেট্ৰিক, হাই ছেকেণ্ডেৰী, BA প্ৰতিটো এক্সামতে উঠি হোৱা যুৱ প্ৰজন্মই যাতে ভাল মাৰ্কছ লৈ পেলাই পাছ কৰে। জামুগুৰিহাটৰ পৰা প্ৰেম তিৱাৰীৰ ৰিপৰ্ট, মহাজাতি ইনটু 24 লাইভ।